हेलो गुड मर्निंग আকৌ এটা নতুন ব্লগলৈ আপোনালোকক স্বাগতম শুই উঠি এটা কেমেৰাটো অন কৰি লৈছো তাৰ পিছত যিহেতু বহুত গৰম হেয়াবে কেদিন বিছনাত থকা নাই তলতে আছো এতিয়া বিছনাখন ঠিক কৰি পেলাই এতিয়া আৰু ফ্ৰেছ হ'ব আহি গলো ফ্ৰেছ হলো হৈ পেলাই গা চা ধুই এতিয়া জিমলৈ বুলি ৰেডি হ'ব লৈছো এতিয়া ৰেডি হৈ গলো আৰু একেবাৰে হিয়াৰ ঠিক কৰিলো কৰি এই কেমেৰাত যে অকণমান নি পজ দিলো পানী গ্লাস খাই উঠি পেলাই ব্লেক কফি খালো আৰু এতিয়া জিম গৈ পালো এইটোৱে হৈছে মোৰ জিম আৰু জিমত গৈয়ে হাতত বেল সেল্ফ মাৰি ললো তাৰ পিছত ইমান ঘামিছে এদিনাখন লাইটো নাছিলে জিমত আৰু প্ৰি ৱাৰ্ম আপ খিনি কৰি ললো তাৰ পিছত আজি বডি ওয়েট আছিলে বডি ওয়েট কৰিলো কৰি উঠি ইমান কষ্ট নহয় ইমান ঘামিছে লাইট নাছিল বাবে তাৰ পিছত এনে মিৰৰত অকণমান ফটো মানে ভিডিও ললো তাৰ পিছত এতিয়া ঘৰ আহি পেলাই ফ্ৰেছ হলো ভাবিছিলো কি কলেজ যোৱা কথা আছিল ফ্ৰেণ্ডছ কিনিবলৈ নাযায় তাৰ বাবে গা চা ড্ৰেছ কৰি এতিয়া গা ধুই উঠি ঘৰত আহি এই ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাই উঠি ভাত খালো অকণমান ভাত খাই উঠি কলেজটো যোৱা নহ'ল তাৰ বাবে দোকানলৈ গ'লো কিবা কিবি লগা আছিলে এইখিনি আনিলো আনি এবটল আৰু পানী খালো আৰু এতিয়া ভোক লাগিলে তাৰ পিছত খাই পেলাই আকৌ দুপৰীয়া ভাত খালো ইভিনিং